Hello friend, আজি মই বহুত দিনৰ মূৰত মই এটা ভিডিঅ' দিবলৈ আছোঁ কিয়নো আজি মই গুৱাহাটী আহিছোঁ আৰু গুৱাহাটীৰ আপোনালোকক ভিউ দেখাম যেহেতু মই গুৱাহাটী আহিছোঁ তো ভাবিছোঁ যে মই কামাখ্যা মন্দিৰত সোমাই যাওঁ তো বন্ধুসকল মই এতিয়া কামাখ্যা মন্দিৰত আছোঁ চাওক কামাখ্যা মন্দিৰত নাই কিন্তু মই আছোঁ ৰাস্তা দি গৈ আছোঁ কামাখ্যা মন্দিৰত দি আৰু আমি নাযাওঁ ইয়ানি চ' আমি মানে সেই আৰু খোজকাঢ়ি গৈ আছোঁ চ' চাওক ইমান সুন্দৰ এইটো হয় কামাখ্যা মন্দিৰৰ ৰাস্তা ইয়ানি এটা ৰোডটা চৰকটো চাওক কি মজা আৰু মোৰ সৈতে আছে দুজন লগ আৰু আমি গৈ আছোঁ তো চাই থাকোঁ আৰু ভিডিঅ'টো আজি অকণমান মজা হৈ যাব চ' ভাল হ'ব চাওক পাহাৰ আৰু আপোনালোকে বন্ধুসকল গম পায়নে চ' সকলোৱে গম পায় যে কামাখ্যা মন্দিৰ চ' নিলাচল পাহাৰত অৱস্থিত সকলোৱে চাগে গম নাপাব পাৰে চ' মই কৈ দিছোঁ যে বোলে কামাখ্যা মন্দিৰ নিলাচল পাহাৰত অৱস্থিত চাওক কি সুন্দৰ আৰু সকলোকে চাই থাকিব মই আপোনালোকক দেখুৱাই দিম এনেকুৱা কি আছে আজি মই প্ৰথম আহিছোঁ যিহেতু চাওক আৰু আমি গৈ আছোঁ খোজকাঢ়ি কাৰণে সকলোৱে গৈ আছে মানে গাড়ী গৈছে আমি খোজকাঢ়ি গৈছোঁ যিহেতু আমি খোজকাঢ়াৰ এক্সপাৰ্ট তাৰ কাৰণে সদায় মানে পাহাৰ উঠি থাকোঁ আমাৰ ঘৰৰ সন্মুখতে আছে পাহাৰ তো তাৰ কাৰণে আমি খোজকাঢ়ি যাম বেছি দূৰ নহয় কিমান কিলোমিটাৰ হ'ব মই গম নাপাওঁ তথাপিও খোজকাঢ়ি গৈ আছোঁ আৰু মই ৰাস্তাত পাৰ হ'লোঁ চাওক গুৱাহাটীখন কেনেকুৱা দেখে ইয়াৰ পৰা চ' কিমান সুন্দৰ ভিউ চাওক আৰু বৰ্তমান পাহাৰবিলাক সকলোতে ঘৰবিলাক পূৰা মানে ঘৰ বাস লৈছে সকলো মানে যিটো আপোনালোকে গমেই পায় যে গুৱাহাটী নগৰত প্ৰতি বৰ্গ কিলোমিটাৰ 4,000 মানুহ থাকে সকলোৱে গমেই পায় চ' কিতাপ পত্ৰ চাগে পাইছে ময়ো পাইছোঁ চাওক কি সুন্দৰ মানে বাঘ ভালুবিলাক থাকিবলৈ ঠাই নাই গুৱাহাটীত সকলোৱে গমেই পায় চাওক না ইমান মানুহ পপুলেশ্যন বহুত হৈ গৈছে তাৰ কাৰণে আৰু এই দুখন ফটো তোলা ব্যস্ত হৈছে আৰু এইখন হৈছে সেইখন যিখন নাকি আমি আহিব বিচাৰিছোঁ সেইখন গুৱাহাটী চ' অকণমান ডিম্পুৰ ডাইলগ মাৰিলোঁ সকলোৱে চিনি পাই যে এইটো ডিম্পু চ' মই ভাবিছোঁ এতিয়া ব্লগ বনাই দিওঁ গুৱাহাটী আহিছোঁ যিহেতু তাৰ কাৰণে আজি কামাখ্যা মন্দিৰত যাম ত' তাৰ কাৰণে আজি আহিছোঁ ত' ভাল লাগিব কেনেকুৱা ভিউ মই আপোনালোক সকলোকে দেখুৱাম চ' বন্ধুসকল এতিয়া আমি টাৰ্ণিং পইণ্ট ল'ব লাগিব টাৰ্ণিং ত' এইফালে আমি টাৰ্ণিং দিব লাগিব চ' ইফালে নহয় ইফালে ত' চাই থাকক আৰু আমি পাহাৰ বগাই আছোঁ পুৰা পাহাৰে ধুলো এইটো নিলাচল পাহাৰ ন ত' আৰু এইবিলাক সুন্দৰকৈ কিবা মূৰ্তি আছে ইয়াত চাওক আৰু এইবিলাক কি মূৰ্তি মই গম নাপাওঁ চাগে আপোনালোকে গম পায় মোক তেনেহ'লে কমেণ্ট বক্সত সেই কৰিব নাপাহৰিব আৰু জনাব নাপাহৰিব আৰু কামাখ্যা মন্দিৰত যিটো আজি গৈ আছোঁ বহুত মানে মানুহ মই গম পাওঁ বহুত মানুহ চ' আজি মই ভাবিছোঁ ভিতৰলৈ সোমাম চাগে মেইন মন্দিৰটোত গম তাত মানে সোমাব নাপাম চ' চাম আমি ট্ৰাই কৰোঁ সময় কিন্তু যদি বহুত মানুহ হয় তেনেহ'লে আমি নোৱাৰিম যাবলৈ আৰু আমাৰ হাতত সময় বহুত কম আছে ট্ৰেইন ধৰিবলৈ 4:30 বজাত ট্ৰেইন আছে ত' তাৰ কাৰণে অকণমান সেই আৰু সোনকালে যাব লাগিব আৰু পালোঁৱে আধা মানে অলপমান চাগে পাইছোঁ আৰু আছে বহুত যাবলৈ চাই থাকোঁ আৰু ইয়াতে লিখা আছে স্বাগতম কামাখ্যা দেৱালয়লৈ দেৱাল চ' কামাখ্যা মন্দিৰলৈ আৰু এটা পালোঁ টাৰ্ণিং চ' ইফালে টাৰ্ণিং মাৰিব লাগিব চেঙৰ টাৰ্ণিং আছে যিটো পাহাৰ তাৰ কাৰণে টাৰ্ণিং এনেকুৱা বনাই যাব তাৰ কাৰণে চ' ইয়াতে হে টায়াৰ হাম চ' এইটো লিখা আছে চিমিটৰ ষ্টাৰ চিমিট চ' মই গম নাপাওঁ কিয় এনেকুৱা দিছে ষ্টাৰ চিমিট চ' ফ্ৰেণ্ড দেখি ভিউটো ইমান মজা লাগিছে চাওক না ফটো উঠিম ইয়াতে এবাৰ ফটো উঠিম এটা এই টায়াৰৰ নাম ফটো আজি চাগে মানুহ ইমান নাই যিহেতু বৰষুণ দি আছে তো তাৰ কাৰণে বৰষুণ দিবই চাগে মোৰ মানে সেই হৈছে আৰু বৰষুণ দিব চাগে ত' একো নহয় বৰষুণ হ'লেও আমি তাতে মানে থাকি যাম আৰু চিন্তা নাই আৰু মই ফটো মাৰা পষ্ট দিছোঁ চাওক কেনেকুৱা লগ পাইছোঁ এইখানে হ'লে চ' গৈ আছোঁ এতিয়াও গৈ পোৱা নাই ইমান দূৰ আমি যিটো কাৰণে ত' বাৰ্থডে এইবিলাক আমি গৈ আছোঁ কিছু আছে বেগ লৈ আছোঁ আৰু ৰাস্তাৰ মাজতে এটা গছ বহুত ডাঙৰ গছ চ' আজি ফাৰ্ষ্ট না হয় আজি ফাৰ্ষ্ট হয় মোৰ ইয়াতে চ' এনজয় কৰিম বাই বাই আৰু কেতিয়াবা অহা নাই আৰু আগতে অহা নাই গুৱাহাটীত আহিছোঁ বাট ইয়াতে অহা নাই ইয়াতে আজি ফাৰ্ষ্ট হয় আৰু মই আজি ফাৰ্ষ্ট গৈ আছোঁ বলক তেনেহ'লে আপোনালোকক ভাল কৰি দেখুৱাম আৰু বেছি লম্বা নকৰোঁ মই ভিডিঅ'টো কিয়নো হায়েষ্ট 15 মিনিট কৰিম তো তাৰ ওপৰত মই কৰিব নোৱাৰোঁ চ'
অলপ মানে ইম্বি যায় তো তাৰ কাৰণে এটা আপোনালোকক মেইন টেম্পল এটা দেখাম চ' আহি পিনি দেখা পাইছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো ইয়া হয় চাহ বাগান চ' চাহ বাগান নৃত্য এইটো চ' এইটো হৈছে জিকিৰ জাৰি চ' আপোনালোকে গমেই পায় জিকিৰ জাৰি চ' এইটো কি নাম আছিলে আৰু এইটো কাৰ্বি চ' কাৰ্বি নৃত্য এণ্ড আৰু এইটো হৈছে বড়ো নৃত্য চ' বড়ো নৃত্য চ' ফেমাছ চ' আৰু এইটো হৈছে গৰু বিহু আমাৰ অসমৰ বিহু আৰু ইয়াতে আছে সমজুৱা মৎস্য চিকাৰ চ' মানে মাছৰ আৰু চ' এইটো হৈছে বিহু নৃত্য ত' ডাবল ডাবল বিহু নৃত্য আৰু কি সত্ৰীয়া নৃত্য চাওক কি সেই সত্ৰীয় নৃত্য আৰু কি যোগিনী মিডিল এক গম নাপাব কিবা মিডিল এক মানে সেই আৰু বয়স কিবা বয়স কথা হৈছে মিডিল এক এইবিলাক কিবা বহুত ধৰণৰ তাৰ নৃত্য আপোনালোকে দেখুৱাম আৰু যাবলৈ বাকী আছে আৰু ইয়াতে এইখিনি এনেকুৱা চাওক না কিমান ভিউ সুন্দৰ এইখিনি যদি এনেকুৱা আৰু মন্দিৰতো যোৱাই নাই চ' মন্দিৰত যাম আৰু আপোনালোকক ভালকৈ দেখুৱাম যে কি কি আছে ঠিক আছে মই মন্দিৰো আহে আৰু বিখ্যাত কাছ মই শুনি পাইছোঁ যে কাছ আছে বোলে চ' আপোনাক কাছ দেখুৱাম অয় হোটেল চ' এইটো চ' অয় হোটেল বহুত ফেমাছ সকলোৱে দেখা পোৱা যায় অয় হোটেল এইটো সন্মুখতে আছে অয় হোটেল এইটো হয় অয় হোটেল অয় ইয়াতে বহুত মানে সেই আৰু ফৰেনাৰবিলাক আহে ইয়াতে থাকে আৰু থাকে খোৱা মেলা কৰে আৰু এনেকুৱাই হ'ব চাগে মই ইমান গম নাপাম মই এনেকুৱা হোটেলত নাথাকোঁৱে চ' আৰু থাকোঁ এইটো কি SBI চাওক নাই বাৰু ভিউ আমাৰ প্ৰগ্ৰেম হৈ গ'ল চ' আমাক কৈছে যে চেণ্ডেল ইয়াতে থওঁ তো তাৰ কাৰণে আমি নতুন প্ৰসাদ নিব লাগে বোলে চ' গম নাপাওঁ আৰু ফাইনেলি মই প্ৰৱেশ কৰোঁ কামাখ্যা মন্দিৰলৈ চ' চাওক আৰু তাতে কৈ আছে যে চেণ্ডেল এটা ৰাখি থওঁ তাতে মানে ধূপ চাতি নিব লাগে ধূপ চাতি নিদিলে মানে চেণ্ডেল ৰাখিব নিদিয়ে মই ধূপ নিলোঁ চ' ধূপ ল'ব মানে যদি চেণ্ডেল ৰাখিবৰ কাৰণে ধূপ ল'ব লাগে আহিলে চ' এইটো হৈছে কামাখ্যা মন্দিৰ হয় আৰু দুটা চ' এতিয়া মই আৰু ফাইনেলি মই মন্দিৰ কৰিব চাওঁ আৰু চ' ফাইনেলি মই আহি পালোঁ কামাখ্যা মন্দিৰৰ সন্মুখত আছোঁ চাওক এইটো হৈছে মেইন মন্দিৰটো চ' ইমান ভিৰৰ কাৰণে মানে অকণমান চ' এইটো হৈছে আৰু ইয়াতে কেমেৰা এলাও নাই তো তাৰ কাৰণে মই কেমেৰা তালৈ মই প্ৰৱেশ কৰিব নোৱাৰিম কেমেৰালৈকে তো সেই অকণমান বুজা হৈ গ'ল চ' মই পাৰিলে চেষ্টা কৰিম কেমেৰালৈকে যাব আৰু মোৰ চাওক চ' মই চেণ্ডেল এটা ধৰিছোঁ আৰু কিছুমান আপোনালোক দেখুৱাম আৰু যেতিয়া মোৰ 13-14 বছৰ আছে তেতিয়া মই আহিছিলোঁ সৰুতে আৰু আজি প্ৰথম আহিলোঁ চাওক চ' সুন্দৰ আৰু আপোনাক দেখুৱাম আগলৈ যাম আৰু কি আছে তো মোৰ সৈতে মই আৰু এইখিনিতে মোৰ ভিডিঅ'টো সামৰি ওলাইছোঁ কাৰণ মই আৰু আপোনালোকৰ নেক্সট ভিডিঅ' দি আছোঁ মই কামাখ্যা মন্দিৰ কেনেকুৱা আছে বস্তুবিলাক আপোনালোকক দেখুৱাম চ' আজি যদি ভিডিঅ' ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব নম্বৰ এণ্ড শ্বেয়াৰ এণ্ড চ' লাইক কৰিব ত' থেংক ইউ মই সেৱা লৈ আহিলোঁ আৰু মোৰ বেগটো আছে ইয়াতে আৰু মোৰ দুজনী ফ্ৰেণ্ড তালৈ গৈছে চ' মই তাত ভিতৰত সোমাব নোৱাৰোঁ কাৰণ তাতে কেমেৰা এলাও নাই ত' তাৰ কাৰণে আৰু আজি এনেকুৱাই হ'ব চ' আৰু মোৰ ট্ৰেইন ধৰিব লাগে 4:30টা আছে ট্ৰেইন ত' তাৰ কাৰণে অকণমান দেৰি হৈ আছে মই ভালকৈ দেখিব নোৱাৰিম চ' তাৰ কাৰণে ট্ৰেইন গেলে আৰু গেল চ' ইমান মানুহ চাওক আমি তাতে ধূপ লগালোঁ আৰু এতিয়া আমি যাবলৈ লাগে ঘৰলৈ আৰু ইয়াতে কিছুমান টাইপিং আছে চাওক আৰু এই দুজনে পুৰা মানে ফটো উঠি আছে ফটো
সো ফ্ৰেণ্ড এইটো আছিল মেইন মন্দিৰটো কামাখ্যা মন্দিৰৰ চ' আমি তাতে যোৱা নহ'ব আমি মই এতিয়া আছোঁ কামাখ্যা মন্দিৰৰ সন্মুখত এটা পুখুৰী আছে তো পুখুৰী আছোঁ চাওক পুখুৰীৰ সন্মুখত কোনো মানুহ নাই তো চোনচান এনেকুৱা হোৱা বেষ্ট মোৰ মতে মোৰ কাৰণে এনেকুৱা জেগা বেষ্ট হয় তো অকণমান উঠি দিছোঁ চ' চাওক এইটো হৈছে কামাখ্যা মন্দিৰৰ সন্মুখত থকা এটি পুখুৰী চ' এইটো চাওক তো এতিয়া খুব কম মানুহ আহে তো নাজানো এইটো কিহৰ বা পুখুৰী মই ভালকৈ নাজানো যদি আপোনালোকে জানে তেনেহ'লে মোক কমেণ্ট বক্সত সেই কৰিব নাপাহৰিব আৰু জনাবলৈ নাপাহৰিব তো চাওক আৰু মই কামাখ্যা মন্দিৰ আহি কিনে এটা বস্তু দেখাব পাৰোঁ যে অদ্ভুত দৃশ্য দেখিবলৈ পাইছোঁ যে সেইটো হৈছে যে সেইটো অদ্ভুত বস্তু হৈছে যে কামাখ্যা মন্দিৰৰ সন্মুখত যে মাছ কিবা কৰি আছে যে মাছ আৰু কিবা মানে সেই আৰু মাছ এনেকুৱা থকা উচিত নহয় চ' তাৰ কাৰণে অকণমান মোক বেয়া লাগিছে তো সন্মুখত মই দেখি পাইছোঁ যে মাছ কিছু মাছ মানে কিবা কৰি সেই আৰু চাফা কৰি আছে সন্মুখতে চ' মই পাৰিলে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম মই যোৱা নাই যাম মই তাতে মই ভিডিঅ'টো নবনালোঁ বেয়া লাগে কাৰণে চাওঁ তো এতিয়া আমি ঘৰত যাবলৈ সময় হ'ল চ' এতিয়া কেইটা বাজিল চ' এতিয়া চাগে 12টামান বাজিল চ' আমি আমাৰতো ট্ৰেইন আছে 4টা চ' তাৰ কাৰণে আৰু পুখুৰীটো কি সুন্দৰ আৰু ইয়াতে কিছুমান চিৰি আছে এনেকুৱা খুটখুটি চ' এইবিলাক আৰু কিছু মন্দিৰৰ কাষত এইবিলাক চ' পুখুৰী আছে চ' মন্দিৰৰ কাষতে পুখুৰীটো আৰু এইটো হৈছে চওক চ' মই সেৱা আৰু তাতে মই যাব নোৱাৰিলোঁ কাৰণ তাতে ভিৰ আছে বহুত ভিৰ হৈছে চ' ভিৰৰ কাৰণে ইমান দূৰত মানে সেই আৰু ইমান লাইন ধৰিব মানে সেই আৰু আলিয়া পাইছোঁ তো সেই আৰু कामाख्या मंदिर में पहुंच गया और आप सभी को देखने वाला हूँ मैं कामाख्या मंदिर को अय्यम्मा सो ये नज़दीक में है मेरे ये कामाख्या टेम्पल तो अच्छा लग रहा है इतना अच्छा व्यू तो उधर में अंदर कैमरा अलाउ नहीं है तो इसलिए मैंने कम कैमरा करने के लिए तकलीफ हो रही है इसलिए और हम देखेगा